ওয়েলকাম টু মাই সেকেন্ড চেনেল মৃদুল ব্লগছ। তো আপোনালোকে চাই আছে আমাৰ ৰাঙাপাৰাৰ পৰা এই ভিডিঅ'টো। তো কোনোবাই যদি মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব এটা কৰি দিবা ধুনীয়াকৈ, ওচৰতে থকা লাল বাতিটো আৰু তাৰ লগত থকা ঘণ্টিটো বজাই দিলে মানে তোমালোকে আগতে মোৰ ভিডিঅ'বিলাক চাব পাৰিবা। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ পাছত এতিয়া আমি চাওঁ মানে এক মিনিট মানে বাইকখনত অলপ তেল খতম হৈ গ'ল। তো তেল খতম হোৱাৰ কাৰণে শ্ল' গৈ আছে বাইকখন। তো বাইকখন শ্ল' হোৱাৰ কাৰণটো হৈছে তেল নাই। তো তেলটো মানে অলপ মানে আগতে আছে, তো আগত ভৰাই আহিম। এতিয়া তেলটো আমি গৈ আছোঁ, যেনে তেনে পাম্প গৈছে তেল ডিপুখন। তো ডিপুটো এতিয়া পাই গ'লোঁ। মানে আপোনালোকে ছাবস্ক্ৰাইব নকৰাৰ কাৰণে আকৌ এবাৰ কৈছোঁ, ৱেলকাম টু মাই ছেকেণ্ড চেনেল মৃদুল ব্লগছ। তো আপোনালোকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব এটা কৰি দিবা দেই। এতিয়া আমি ৰাঙাপাৰাৰ পৰা এতিয়া ষ্টাৰ্টিং কৰি আছোঁ। তো বালিপাৰা যাবলৈ তেল চেল পূৰা একদম ফুল টেংক কৰি ল'লোঁ। এতিয়া বালিপাৰালৈ গৈ আছোঁ। এই গৰু তাৰপিছত টমটমখন আহিলে। তো এতিয়া আমি গৈ আছোঁ, মন্দিৰ পাৰ হ'ল, কৃষ্ণ আৰু গৈ আছোঁ ব'লক সকলোৱে আমি যাত্ৰাটো কৰোঁ নেকি। এতিয়া বাগানটো পাম আৰু অলপ আগত গৈ পেলাই। তো আপোনালোকে বাগানটো চাব, আমাৰ ৰাঙাপাৰাৰ চাহ বাগিচাখন। তো কেনেকুৱা লাগিলে পিছত কমেণ্ট বক্সত এটা কমেণ্ট কৰিব। বাগান ষ্টাৰ্ট হৈ গ'ল, ওচৰতে ৰেল লাইনৰ আছে। তো ৰেল লাইনৰ কাষে আমি বাগানৰ ভিউটো আমি চাওঁ ব'লকচোন। আমি বহুত স্পীডত গৈ আছোঁ আমি। স্পীডত যোৱাৰ কাৰণে চাউণ্ডটো অলপমান আহি আছে। ইয়াৰ পিছতে হাতীবাৰী পাম, মানে চাই থাকক, হাতীবাৰী পাম আৰু। তো এতিয়া আমি চেণ্টাৰ এটা পাম ওচৰতে। তাৰপিছত মানে বহুত ডাউনো আছে এই জেগাটোত, আৰু স্পীডত সেইটো কাৰণে আহি গ'লোঁ। পূৰা খালী আছে, লকডাউনৰ কাৰণে পূৰা খালী, এনেই পূৰা ভিৰ থাকে এনেই। তো ট্ৰেক্টৰখন পাৰ হৈ গ'ল, এতিয়া বলেৰ'খনো পাৰ হৈ গ'ল। এতিয়া ওপৰলৈ গৈ আছোঁ, বহুত স্পীডত গৈ আছোঁ, বাপৰে ভয়ো লাগিছে অলপ। এতিয়া বাগানখিনি আপুনি মানে আপোনালোকে চাই লওক অলপমান। আৰু এটা কথা মানে ক'বলৈ আপোনালোকক পাহৰি গ'লোঁ। তো মানে ধুনীয়াকৈ চাই আছে, ইয়াৰ পিছতে আৰু অকণমান দূৰ যোৱাৰ পিছতে আপোনালোকে ধুনীয়া এখন কলেজ চাব পাৰিব, আমাৰ ৰাঙাপাৰা মহাবিদ্যালয়। তো আপোনালোকে চাব পাৰিব। অলপমান যাওঁ ৰ'বা, তো অলপমান ৰখি দিয়ক, কলেজখন যদি চাই ন। মানে মই যদি এনেকৈ যদি কৈয়ে থাকোঁ আপোনালোকে ব'ৰ হৈ যাব ন। তাৰ কাৰণে সৰু মোৰ অলপমান গানটো শুনি লওক নে কি কয়। बेबी बैठ चिपक के आजा मेरी बाइक पे, मौसम अच्छा है चलेंगे लॉन्ग ड्राइव पे। अच्छा लगता है पकड़ के रखना टाइट से, मैं लूंगा लेफ्ट क्योंकि घर तेरा राइट पे। चल 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 चलते हैं, आजा आजा हवा में उड़ते हैं, जाना हम तुम पे ही मरते हैं, चलो ना कहीं भाग चलते हैं। बैठ चिपक মানে আপোনালোকে বহুত গানটো শুনি ল'লে। তো গান শুনাৰ পিছত মানে কলেজখন পাৰ হৈ গ'ল মানে। তো কলেজখন মানে পাৰ হৈ গ'ল। তো বেলেগ দিনা আপোনালোকক দেখুৱাম। সেইটো সময়ত মানে অলপ বেটেৰী প্ৰব্লেম হৈ গৈছিলে। তো আপোনালোকে আগলৈ চাই থাকক আমাৰ ভিডিঅ'টো। তো ব'লক।